হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো আলোচনা কৰা হ'ব ভেন্দি খেতিৰ বিষয়ে। যদিও এই চেনেলটোত আপোনালোকৰ ফাৰ্মিং ৰিলেটেড ভিডিঅ' দিয়া হয়, আজি অলপ কৃষকৰ কথা এই বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট অফ অল আমি যদি ভেন্দি খেতি কৰিবলৈ বিচাৰোঁ, ভেন্দি খেতি কৰিবলৈ বিচাৰিলে আমি কি পৰিচৰ্যা কৰিব লাগিব আৰু ইয়াৰ কিমান ব্যয় খৰচ হ'ব আৰু ইয়াৰ পৰা কিমান টকা আমি উপাৰ্জন কৰিব পাৰিম, এই সম্পৰ্কে সম্পূৰ্ণ এই ভিডিঅ'টো থাকিব। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। আহোঁ আমি মেইন টপিকলৈ। যদি আমি ভেন্দি খেতি কৰিবলৈ বিচাৰোঁ, তেনেহ'লে আমাৰ ফাৰ্ষ্ট অফ অল মাটি বাছনি কৰিব লাগিব। আমাৰ চইল চুজ কৰিব লাগিব। মাটি বাছনিটো কি, তাৰমানে আপোনালোকৰ ওখ মাটি বিচাৰিব লাগিব, ওখ হয় যাতে কোনো ধৰণৰ পানী তাত জমা হৈ নাথাকে। ঠিক আছে, এনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু আপোনালোকৰ পলসুৱা মাটি লাগিব, পলসুৱা আৰু বোকা মাটি দুয়োটা হ'লেও হৈ যাব। ঠিক আছে, এনেকুৱা ধৰণৰ মাটি হ'লে ভাল হয় ভেন্দি খেতিৰ বাবে। আৰু কি কৰিব, আপোনালোকে হাল মাৰিব, কাইটা হাল মাৰিব। আপোনালোকে বিঘা প্ৰতি চাৰিটা হাল মাৰিব লাগিব। ট্ৰেক্টৰে 4টা বাৰ হাল মাৰিব লাগিব, 4বাৰ। কি কৰিব, সাৰ পানী আপোনালোকে কি দিব, সাৰ পানী ক'বলৈ গ'লে আপোনালোকে যদি ভেন্দি খেতি কৰিবলৈ বিচাৰে আগতীয়াকৈ, তেনেহ'লে আপোনালোকে খেতিটোত পানী দি তাৰপিছত হাল মাৰিব আৰু সাৰ পানী দি তাৰপিছত হাল মাৰিব। কিয়নো যদি আপুনি পানী দি তাৰপিছত লগায়, তেনেহ'লে বীজটো খুব সোনকালে গজালি মেলে আৰু ইয়াৰ যিটো নষ্ট হোৱাৰ পৰা ৰক্ষা পায়। যিকি নহওক, সাৰ পানীৰ কথা কৈছোঁ আমি। আপুনি DAP সাৰ 40 কেজিমান আৰু গোবৰ সাৰ 1 হেক্টৰমান দিব লাগিব, নহ'লে খেতিটো ভাল নহ'ব। আৰু আপোনালোকৰ NPK 10-26-26 এইটো আপোনালোকে দিবই লাগিব, 40 কেজিমান। ঠিক আছে, এতিয়া আহিম আমি বীজ সম্পৰ্কে। আপোনালোকে কোন ধৰণৰ বীজ ল'ব। যদি আপোনাৰ কোনো ধৰণৰ ভাল বীজ প্ৰডাকশ্যন ভাল পাই আছে, তেনেকুৱা ধৰণে লগাব। আৰু কলচ আছে, নামধাৰী 862। তাৰপিছত আৰু আপোনাৰ ওচৰত যদি আৰু কোনোবাই ভাল প্ৰডাকশ্যন পাইছে, তেনেকুৱা ধৰণৰ বীজ আপুনি লগাব পাৰে। ইয়াৰ পিছত আহিম আমি আগতীয়াকৈ যদি খেতি কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ শাওণ মাহৰ পৰা আঘোণ মাহ পৰ্যন্ত এইটো আগতীয়া খেতি কৰা হয়। আৰু ইয়াত খেতি কৰিলে শাওণৰ পৰা আঘোণ মাহৰ আগলৈকে যদি আপোনালোকে খেতি কৰে, তেনেহ'লে ভেন্দিৰ দামটো বেছি পাব, 100 পৰা 80 টকা আৰু নিম্নতম 60 টকামান পাই যাব। ঠিক আছে, আমি এবিঘা মাটিৰ হিচাপ আমি দি আছোঁ। বীজটো শোধন কৰিব লাগিব। আপোনাৰ বীজটো লৈ তাৰপিছত আপোনাৰ বীজটো শোধন কৰিব লাগিব, কাৰণ বীজটো শোধন কৰিলে ভাল হয়। বীজটো শোধন কৰা ইয়াত হৈছে 12 ঘণ্টামান পানীত ভিজাব লাগিব। 12 ঘণ্টামান এৰাতি, ধৰি লওক আজি দিনত লৈ আহিল, তাৰপিছত ৰাতি 12 ঘণ্টামান ভিজালে, তাৰপিছত লগাব পাৰিব, পিছদিনা লগাব পাৰিব। আৰু আপোনাৰ সাৰৰ ক্ষেত্ৰত যিটো হয়, আপুনি হাল চাল মৰাৰ পিছত তাৰপিছত আপোনাৰ যিটো ফেৰাডন সেইটো দিব লাগিব, কাৰণ পোক মাকড়ৰ পৰা মাটিটো ভাল থাকে, ৰক্ষা পায়। সেইকাৰণে আপোনালোকে ফেৰাডনটো দি দিব, বা আপোনাৰ যিটো ভাল হয় সেইটো দি দিব। এতিয়া আমি লগোৱাৰ যিটো প্ৰচেছ, সেইটো আমি আলোচনা কৰিম। লগোৱাৰ যিটো প্ৰচেছ হয়, 1 ফুট বাদ আপোনালোকে লগাব লাগিব। আৰু 7 ইঞ্চি পিছত 7 ইঞ্চি পৰা পিছত 7 ইঞ্চিত এটা দিলে আৰু 7 ইঞ্চিত এটা দিব। 7 ইঞ্চি পিছত এটাকে বীজ সিঁচিব বা লগাব। এতিয়া বিক্ৰীৰ যিটো কথা, 100 পৰা 80 টকা আৰু একেবাৰে নিম্নতম 60 টকা পৰ্যন্ত বিক্ৰী কৰিব পাৰিব। ইয়াৰ মূল যিটো কথা হ'ল যে আপোনাৰ সৰ্বমুঠ খৰচ হ'ব পাৰে 10,000 টকা, আৰু ইয়াৰ পৰা আপুনি 1.5 লাখৰ পৰা 2 লাখ টকা নিমিষতে অৰ্জন কৰিব পাৰে। ঠিক আছে, এইটোৱে আছিল। আপোনালোকে যদি খুব কম খৰচ আৰু খুব কম পৰিশ্ৰমত যদি এইটো কৰিব বিচাৰে, এইটো ভাল হয়। আৰু এইটো বেছি ভাল হয় আপোনাৰ যিসকলে টাইম কম পায়, খেতি বাতিত ইমান টাইম দিব নিবিচাৰে, দিব নোৱাৰে, সেইসকললৈ খুবেই ভাল হ'ব, কাৰণ এইটো এটা অতি কম পৰিশ্ৰমী আৰু অতি কম ব্যয়
অতি কম খৰচী আৰু অতি কম পৰিশ্ৰমী, সেইকাৰণে এই খেতিটো কৰিব পাৰে। তো যিখিনি নহওক আপোনালোকক যিখিনি দিলোঁ পৰামৰ্শ, আপোনালোকে যদি এইটো প্ৰচেছ অনুসাৰে যদি কৰিব পাৰে তেনেহ'লে আপোনালোকে নিমিষতে 1.5 লাখৰ পৰা 2 লাখ টকা উপাৰ্জন কৰিব পাৰে। চ' আকৌ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব নিয়মিত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। ঠিক আছে, চ' কমেণ্ট কৰিব নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু লাইক কৰিব ভাল লাগিলে বেয়া লাগিল। চ' আপোনালোকৰ ভিডিঅ' দিছোঁ, বাই বাই।